আলোচনা শুভাৰম্ভণি এটা হৈছে। আমাৰ দুটা মেইন এজেণ্ডা। প্ৰথম হ'ল এইবাৰ হাগ্ৰামৰ মহিলাৰ নেতৃত্বত বিটিচি চৰকাৰ গঠন হ'ব লাগে। দ্বিতীয়তে ইউপিপিএল মেনেজ হ'ব লাগে। আৰু আমি ভাবোঁ যে হাগ্ৰামৰ মহিলাৰ নেতৃত্বত যদি চৰকাৰ হয় তাত জিএছপি সহযোগী হ'ব আৰু নিশ্চিতভাৱে বিটিচিৰ আমাৰ বিভিন্ন জাতি জনগোষ্ঠী ৰাইজৰ যিখিনি সমস্যা আকৌ সমাধান হোৱাৰ বাকী আছে সেইখিনি হ'ব। আৰু ইতিমধ্যে আপোনালোকে কৈছে যে গমে পাইছে যে বিটিচি গঠন হৈছিলে বিটিচি চুক্তিৰ আধাৰত, আৰু বিটিআৰ যিহেতু ইয়াত কাৰ্যকৰী হোৱাই নাই, গতিকে বিটিচি চুক্তিৰ আধাৰতে গোটেই এজেণ্ডাবিলাক মই ভাবোঁ ছেট হ'ব আৰু আহি থকা দিন ধুনীয়াকৈ আমি ৰাইজে বিচৰা ধৰণে ৰাইজৰ সমস্যাখিনি আমি সমাধান কৰিব পাৰিম। বিটিচি অগ্ৰখিনি আচলতে আপোনালোকক বিপুল ধৰণৰ সমৰ্থন জনাইছিল, এতিয়াও কেনেধৰণে আছিল? মই সেইকাৰণে আমাৰ বিভিন্ন ধৰণৰ যিবিলাক জাতীয় দল সংগঠন আছে, খবৰৰ বিশেষকৈ ৰিপ্ৰেজেণ্ট কৰা বা ৰাইজ আছে, আমি সকলোকে খুব আশ্বস্তভাৱে ক'ব বিচাৰিছোঁ যে আপোনালোকে যি আশা সেইফালে নৱসেনাক ভোট দিছিলে সেইখিনিত বহুত তেনেকুৱা ধৰণৰ পলিটিকেল এংগল আছে। গতিকে আমি পলিটিকেলি যদি আমি বাৰ্গেনিং এটা চান্স পাই যাওঁ নিশ্চিতভাৱে সেইখিনি কৰিব পাৰিম। আৰু সেইকাৰণে আপোনালোকৰ গোটেই এজেণ্ডা সম্ভৱত মাটিৰ বা ভাষাৰ পৰা আদি কৰি সংস্থাপনৰ বা বিভিন্ন সা-সুবিধা এই গোটেই কথাখিনি আমি এখন চৰকাৰ থাকিলে সম্ভৱ হ'ব। আৰু এই ৰাইজে আমাক বহুতে চাজেশ্যন কৰিছে যে প্ৰমোদ বড়ো ডাঙৰীয়াতকৈ এই ক্ষেত্ৰত হাগ্ৰামা মহিলা ডাঙৰীয়া যথেষ্ট পজিটিভ। সেইকাৰণে আচলতে আমি ব্যক্তিগত সিদ্ধান্ত লওঁ, আমি ৰাইজৰ দিহা পৰামৰ্শ মতে মই সেইকাৰণে আপোনালোকক কৈছোঁ আপোনালোকে অলপ ধৈৰ্য ধৰক। এইবাৰ বিটিচি ইলেকশ্যন বৰ ধুনীয়া হ'ব। আমি 30টাতকৈ অধিক চিট জিকি কিনে আমি সুস্থিৰ চৰকাৰ এখন বনাব পাৰিম আৰু বিভিন্ন ধৰণৰ বিষয়বিলাক যি ধৰণে সমাধান কৰা দৰকাৰ হয় আইনগত লাই দিব লাগে, আমি চৰকাৰ থাকিলে এইটো কৰিব পাৰিম। সেইকাৰণে মই ভাবোঁ ৰাইজৰ সহায়টো একদম অভূতপূৰ্ব হ'ব। আপোনালোকে দেখিছে এই বিটিচি ইলেকশ্যন বৰ ধুনীয়া হ'ব আৰু ৰাইজে ভবা ধৰণে হ'ব। ইউপিপিএল আৰু বিজেপিক উৎখাত কৰিবলৈ আপোনালোক সম্পূৰ্ণ সাজু হৈ উঠিব? চাওক, আমি বিজেপিৰ কথা বিশেষ নকওঁ, কাৰণ বিজেপি এটা ডাঙৰ শক্তি। তেওঁলোকে চেণ্ট্ৰেলৰ ষ্টেটত তেওঁলোকৰ ইয়াত চৰকাৰ আছে। কিন্তু এইটো কথা নিশ্চিত যে ইউপিপিএলৰ যি 12টা চিট, এই 12টা চিট কিন্তু আমি এলায়েন্স এইবাৰ লৈ আহিব পাৰিম। এইটো কোনো সন্দেহ নাই যে ইউপিপিএল 12টা চিটত জিৰ' হোৱাৰ সম্ভাৱনাই যথেষ্ট আছে। ইতিমধ্যে আপোনালোকে গমে পাইছে যে আজি বিপিএল আৰু আমাৰ মাজত এটা আনুষ্ঠানিক আলোচনা শুভাৰম্ভণি এটা হৈছে। আমাৰ দুটা মেইন এজেণ্ডা। প্ৰথম হ'ল এইবাৰ হাগ্ৰামৰ মহিলাৰ নেতৃত্বত বিটিচি চৰকাৰ গঠন হ'ব লাগে। দ্বিতীয়তে ইউপিপিএল মেনেজ হ'ব লাগে। আৰু আমি ভাবোঁ যে হাগ্ৰামৰ মহিলাৰ নেতৃত্বত যদি চৰকাৰ হয় তাত জিএছপি সহযোগী হ'ব আৰু নিশ্চিতভাৱে বিটিচিৰ আমাৰ বিভিন্ন জাতি জনগোষ্ঠী ৰাইজৰ যিখিনি সমস্যা আকৌ সমাধান হোৱাৰ বাকী আছে সেইখিনি হ'ব। আৰু ইতিমধ্যে আপোনালোকে কৈছে যে গমে পাইছে যে বিটিচি গঠন হৈছিলে বিটিচি চুক্তিৰ আধাৰত, আৰু বিটিআৰ যিহেতু ইয়াত কাৰ্যকৰী হোৱাই নাই, গতিকে বিটিচি চুক্তিৰ আধাৰতে গোটেই এজেণ্ডাবিলাক মই ভাবোঁ ছেট হ'ব আৰু আহি থকা দিন ধুনীয়াকৈ আমি ৰাইজে বিচৰা ধৰণে ৰাইজৰ সমস্যাখিনি আমি সমাধান কৰিব পাৰিম। বিটিচি অগ্ৰখিনি আচলতে আপোনালোকক বিপুল ধৰণৰ সমৰ্থন জনাইছিল, এতিয়াও কেনেধৰণে আছিল? মই সেইকাৰণে আমাৰ বিভিন্ন ধৰণৰ যিবিলাক জাতীয় দল সংগঠন আছে, খবৰৰ বিশেষকৈ ৰিপ্ৰেজেণ্ট কৰা বা ৰাইজ আছে, আমি সকলোকে খুব আশ্বস্তভাৱে ক'ব বিচাৰিছোঁ যে আপোনালোকে যি আশা সেইফালে নৱসেনাক ভোট দিছিলে সেইখিনিত বহুত তেনেকুৱা ধৰণৰ পলিটিকেল এংগল আছে। গতিকে আমি পলিটিকেলি যদি আমি বাৰ্গেনিং এটা চান্স পাই যাওঁ নিশ্চিতভাৱে সেইখিনি কৰিব পাৰিম। আৰু সেইকাৰণে আপোনালোকৰ গোটেই এজেণ্ডা সম্ভৱত মাটিৰ বা ভাষাৰ পৰা আদি কৰি